তো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান তোমাৰ ইউটিউব চেনেল। তো ভাই এই ভিডিঅ'টো হ'ব এটা বেলেগ টপিকৰ ওপৰত। তো বেলেগ টপিক মানে এই ভিডিঅ'টোত 12 ফেইল মুভিখনৰ ওপৰত মোৰ এটা পাৰ্চনেল ৰিভিউ আৰু ধৰক এটা ডাঙৰ ইউটিউবাৰে অসমৰ এজন, তো তেওঁ মানে এটা ৰিচেণ্টলি ভিডিঅ' এটা আপলোড কৰিছিল 12 ফেইল মুভিখনৰ ওপৰত, UPSC স্কেম वगैरह এইবিলাকৰ ওপৰত। তো মই তাৰ ওপৰত দুটামান কথা মানে এটা ৰিয়েকশ্যন হিচাপেও দিম। কোনো ধৰণৰ সমালোচনা বা তেওঁৰ কথাখিনি মই ভুল সত্য বা তেনেকুৱা ক'ব খোজা নাই, 50-50% মোৰ এগ্ৰী আছে। তো এতিয়া চাওক, লাইক 12 ফেইল মুভিখনৰ ওপৰতে মই কৈ দিছোঁ। তো 12 ফেইল মুভিখন ন' ডাউট বহুত ধুনীয়া মুভি, চ' এক্সপাইৰেণ্টসকলৰ কাৰণে বিশেষকৈ। আৰু যদি আপুনি কোনো ধৰণৰ এক্সপাইৰেণ্ট নহয়, ধৰক এক্সপাইৰেণ্ট মানে আপুনি যদি কোনো ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা নাই, চাওক 3rd গ্ৰেড 4th গ্ৰেড UPSC APSC, চ' কোনো ধৰণৰ যদি আপুনি এক্সপাইৰেণ্ট নহয়, তো যদি আপুনি অকল বিজনেছমেন হওক বা আপুনি ইউটিউবাৰ হওক বা আপুনি যিকোনো ক্ষেত্ৰতে থাকক, তো আপোনাৰ কাৰণে এই মুভিখন বহুত ইনস্পিৰেশ্যনেল বা বহুত মটিভেশ্যনৰ কাম কৰিব বুলি মই ভাবোঁ। কাৰণ মনোজ কুমাৰ শৰ্মা তেখেতৰ যিহেতু নিজা ষ্টৰী, নিজৰ ট্ৰু লাইফ বেষ্ট ষ্টৰী হয়, এটা বায়'গ্ৰাফি হয় তেখেতৰ জীৱনৰ ওপৰতে। তো তেখেতে কেনেকৈ কোনটো লেভেলৰ পৰা আহি আজি IPS বিষয়া এজন হয়, তো কেনেকৈ কিমানখিনি ষ্ট্ৰাগল কৰিব পাৰে। তো মই ভাবোঁ সেই মুভিখনৰ পৰা সকলোৱে এটা কথা শিকা উচিত যে মানুহে ইচ্ছা শক্তি থাকিলে সকলো কাম কৰিব পাৰে। আপুনি লাগিলে বিজনেছতে হওক বা আপুনি যদি আজি এক্সপাইৰেণ্ট এটাই হওক, চব ক্ষেত্ৰতে আপুনি কৰিব পাৰিব। এতিয়া কথা হ'ল মই UPSCৰ ওপৰত যিখিনি মানে কোৱা হৈছে, চ' মই সেই কথাখিনিৰ ওপৰত দুটামান মোৰ পইণ্ট অফ ভিউ দুটামান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এতিয়া UPSC স্কেম বুলি ক'লে UPSCত ভাই বহুত যোনবিলাক কোৰ্চ বিক্ৰী কৰে, বহুত ইনষ্টিটিউচনত তো স্কেম হয় ভাই। স্কেম বহুত ধৰণৰ স্কেম আজিকালি হৈ আছে। তো এতিয়া স্কেম আজিকালি সকলোতে হৈ আছে, চব ধৰণৰ স্কেম হৈ আছে। আৰু এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি সেই স্কেমবোৰৰ পৰা বাচিব কেনেকৈ। তো আজিকালি আপুনি চাওক, মেক্সিমাম ইউটিউবাৰে বহুত ধৰণৰ কিছুমান গেমছ প্ৰমোট কৰে, কিছুমান ইনষ্টিটিউচনৰ ক্লাছেছ প্ৰমোট কৰে, ট্ৰেডিঙৰ ক্লাছেছ প্ৰমোট কৰে। তো সেইটো এটা স্কেমে হয় ভাই। তো সেই স্কেমবিলাকৰ পৰা তুমি কেনেকৈ বাচিবা, সেইটো তোমাৰ ওপৰতে ডিপেণ্ড কৰিব। তাৰপিছত আহিল UPSC এস্পাইৰেণ্টৰ ওপৰত। UPSC এস্পাইৰেণ্ট লাখত এস্পাইৰেণ্টছ থাকে আৰু তাত পোষ্ট ওলায় 200, 300, 400 পোষ্ট ওলায়। তো তাৰ পৰা মানে এতিয়া চাওক, আপুনি যদি কাইলৈ কিবা এটা জব এটা ধৰক কিবা এটা আপুনি বিজনেছ ষ্টাৰ্ট কৰে, লাইক যিকোনো বিজনেছ এটা ষ্টাৰ্ট কৰে বা ইউটিউবৰ চেনেল এটা কৰে, ইউটিউবত টেকনিকেল হেৰিৰ ওপৰত আপুনি ভিডিঅ'জ বনাব ষ্টাৰ্ট কৰে, তো তাত কি ষ্ট্ৰাগল নাথাকিব নেকি? তাত কম্পিটিশ্যন নাথাকিব নেকি? কম্পিটিশ্যন ভাই আজিকালি চবতে কম্পিটিশ্যন আছে। মানে আপুনি দোকান এখন দিলে কম্পিটিশ্যন, চবতে কম্পিটিশ্যন থাকিবই। আজিকালি সকলোতে কম্পিটিশ্যন আছে। আৰু UPSC এস্পাইৰেণ্টৰ কথা কওঁ, UPSC এস্পাইৰেণ্ট যোনবিলাক মানে ভাল প্ৰিপেৰেশ্যন কৰে, ভাল বুলি ক'লে এনেকুৱা নহয় যে ধৰক 2 মাহ 3 মাহ পঢ়িলে UPSC এক্সাম ক্ৰেক কৰিম বুলি 3 মাহ 6 মাহ পঢ়িলে, সেইবিলাক ভাল এস্পাইৰেণ্ট নহয়। ধৰক যোনে এস্পাইৰেণ্ট ভাল 2-3 বছৰলৈকে লাগিছে, তো সেইবিলাক এস্পাইৰেণ্টৰ কেনেকুৱা মই বহুতকে দেখিছোঁ। এনেকুৱা নহয় যে তেওঁলোকে UPSC এক্সাম ক্ৰেক কৰিব নোৱাৰিলে, ফেইল হৈ গ'ল, ইণ্টাৰভিউত ওলাই আহিল, জীৱনত একো কৰিব পৰা নাই। তো অলৰেডি ভাই বহুত দেখিছোঁ মই এনেকুৱা এস্পাইৰেণ্ট যিবিলাকে ইণ্টাৰভিউত বহে আৰু বহি পেলাই বহুত তেওঁলোকে ৱেল এষ্টাব্লিছ কিছুমান গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত অলৰেডি মানে জব কৰি থকা মই এস্পাইৰেণ্টটো দেখিছোঁ। এতিয়া তাৰে পৰাই কিছুমানে ধৰক ফেইল হয়, কিছুমানে পাছ হৈ গুচি যায়। ফেইল হোৱাবিলাকক ডিফাৰেণ্ট চেক্টৰত নিজৰ কাৰণে বহুত ভাল কৰিয়ে থাকে অলৰেডি, বা যিখিনি কৰিব নোৱাৰে গভটত কৰিব নোৱাৰে, তো সেইখিনি আৰু নিজাকৈ কৰে, ফেইল কৰে। তেখেতসকলে এনেকুৱা নহয় যে তেখেতৰ জীৱনত চব ধ্বংস হৈ যায়, চব একো কৰিবই নোৱাৰে। তেখেতসকলেও মানে ডিফাৰেণ্ট চেক্টৰত ভাল কৰিয়ে থাকে নিজৰ কাৰণে, লাইক প্ৰাইভেট চেক্টৰতে হওক, নিজৰ বিজনেছে ষ্টাৰ্ট কৰে। তো যেতিয়া আপুনি নলেজটো আৰু এস্পাইৰেণ্ট এজনে যেতিয়া UPSC এস্পাইৰেণ্ট এজনে যেতিয়া মানে সেই প্ৰিপেৰেশ্যনৰ থ্ৰুদি যিমান যায়, সেই জাৰ্ণিটোৰ থ্ৰুদি যিমানখিনি কথা শিকিব ন, তেওঁলোকে মেণ্টেলি মানে ইমানখিনি ষ্ট্ৰং হৈ যায়। তো বহুত দেশ দুনীয়াৰ কথা, পলিটিকেল কথা, বহুত ধৰণৰ কথা শিকি যায় তেওঁলোকে। আৰু তেওঁলোকে মেণ্টেলি বহুত এবুল হৈ যায় যে তেওঁলোকে নিজৰ কাৰণেতো কিবা নহয় কিবা এটা কৰিব পাৰিবই। এতিয়া তাৰে ভিতৰত বহুত কম সংখ্যক এনেকুৱা এটা পাৰ্চন ওলাই যায় য'ত মানে ছুইচাইড কেছটোৰ কথা কোৱা হৈছে। এতিয়া BJPৰ দিনত BJPৰ ঠিকাদাৰে ছুইচাইড কৰিব লগা হৈছে। তো সেইটো কি এটা হেৰি নহয় নেকি? তো মানে কি আৰু মানুহৰ
মেণ্টেলি কিছুমান মানুহবিলাক এটা পাৰ্চেণ্ট ওলাই যায় কিছুমান এইটো হয় মানে এইটো মানুহৰ ক্ষেত্ৰত বহুত কিছুমান ঘটনা ঘটি যায় আৰু ধৰ তো ছুইচাইডটো প্ৰমোট কৰা নাই ছুইচাইডটো একো ভাল কথাও নহয় যেনেকৈ মই প্ৰমোট নকৰোঁ তো এতিয়া কথা হ'ল আপুনি কোনোবা এজন ইনফ্লুৱেঞ্চাৰক ভিডিঅ' চাই পেলাই আপুনি ধৰক কিবা এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে লাইক ষ্টেটৰে কিবা গভৰ্ণমেণ্টৰ ধৰক 3rd গ্ৰেড বা 4th গ্ৰেড পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে আপুনি 2 মাহ 3 মাহ পঢ়ি আছে ভালদৰে কোনোবা এজন ইনফ্লুৱেঞ্চাৰ আপুনি কথা দেখিলে যে 2 লাখ এপ্লাই কৰে তো পোষ্ট ওলাই 400 6000 1000 10,000 তো তাতে 20 লাখ এপ্লিকেশ্যন ফৰ্ম ভৰে তো তাৰ পৰা আপুনি কেনেকৈ পাব সেইবিলাক ভাই ভিডিঅ' যদি চাই আপুনি তো নিজে ডিমোটিভেট হ'বই তো আপোনাৰ লগত আপুনিও যাই পেলাই 4টাক যেতিয়া হ'ব সেই 4টাও আৰু এটা যদি আপোনাৰ নহয় তুমি বুলি কৈছোঁ যেহেতু ভালদৰে ইণ্টাৰেক্ট কৰিব পাৰে মোতকৈ সৰু যোনবিলাক 20-21 বছৰ 18 বছৰৰ ল'ৰা ছোৱালী চাই আছে ভিডিঅ'টো তো এনেকুৱা নহয় যে তুমি 1 বছৰ বা 1.5 বছৰৰ কাৰণে কিবা এটা জবৰ মানে প্ৰিপাৰেশ্যন কৰিবা তো তুমি জবটো পিছত নাপাবা তোমাৰ 22 বছৰ হ'ল তো তুমি 22 বছৰত তোমাৰ জীৱনটো গোটেই শেষ আৰু 22-23 বছৰত তোমাৰ জীৱনটো একোই নাই আৰু তোমাৰ 2 বছৰ 3 বছৰত বহুত শেষ ধ্বংস হৈ গ'ল তো ভাই এই ফেক ইনফ্লুৱেঞ্চাৰৰ কাৰণে তুমি ইমান ডিপ্ৰেছ বা তুমি ইমান হেৰি হ'ব নালাগে অলপ ধৈৰ্য ধৰা উশাহ লোৱা আপুনি যদি এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰে তো ভালদৰে বহুতখিনি মানে কথা শিকিব পাৰিব জানিব পাৰিব বহুত ভাল ভাল কথা আৰু এডুকেশ্যন ইজ মাষ্ট মানে আৰু মানুহে কি নিজকে মানে এনালাইচিছ কৰিব পৰা হ'ব লাগে নিজৰ বেছিক নিডটো কি তোমাক বৰ্তমান তুমি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছ তো তুমি তোমাৰ মানে তোমাৰ বেছিক নিডটো কি আছে বৰ্তমান এটা জবৰ নে তুমি তৎক্ষণাত এটা কেমেৰা 50,000 টকাৰ মোবাইল এটা লৈ ল'বা কৰি ভিডিঅ' কৰিব যোৱা তোমাৰ সেনেকৈ তোমাৰ নহ'ব পাৰে কিছুমান ক্ষেত্ৰত তুমি তাতো কম্পিটিশ্যন থাকিব আৰু তাতো তুমি ফেইল হৈ যাব পাৰো এতিয়া এই ধৰক হাই ছেকেণ্ডাৰী 10 পাছ 12 প্লাছ ল'ৰা ছোৱালীবিলাকে মানে মেণ্টেলি মানে এনেকৈ তেওঁলোকে চিন্তা কৰিব বাধ্য নহয় মানে তেওঁলোকৰ মেচিউৰিটিনো কিমান থাকে 10-12 পাছ ল'ৰা ছোৱালীবিলাকৰ তো তেওঁলোকে ভাবে কি ইমাননো কি মানে সকলোৱে লিখা পঢ়া কৰিছে তো তেওঁলোকে মানে এটা নিজৰ পঢ়াটো মানে বহুত ডিক্ৰিজ হৈ যায় তো সেই মানে মেছেজটো যাব নালাগে এজন ইনফ্লুৱেঞ্চাৰৰ পৰা মই ভাবোঁ তো এতিয়া এই ভিডিঅ'টোৰ পৰা মানে মই মোৰ কথাখিনি মানে উপস্থাপন কৰিব হয়তো মই জনা নাই ভালদৰে কিন্তু মানে কথাখিনিৰ আৰু যোনটো মেইন মটিভ মানে যিখিনি মই বুজাব চেষ্টা কৰিছোঁ আপোনালোকক তো সেইখিনি যদি বুজি পাইছে তো সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু এইটো ভিডিঅ' কোনো ধৰণৰ সমালোচনা ভিডিঅ' কাকো মই সমালোচনা কৰা নাই এতিয়া মোৰ যোনটো পইণ্ট অফ ভিউ সেইটো মই জাষ্ট আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ তো বাকী বিশেষ একো নো হেট কোনো ধৰণৰ মই হেট স্প্ৰেড কৰিবৰ কাৰণে এইটো ভিডিঅ' বনোৱা নাই